Hi guys, আজি মোৰ সামাৰ ভেকেশ্যন চেজ কাইলৈৰ পৰা ক্লাছ আছে তো মই যাবলৈ ওলাইছোঁ এতিয়া ইউনিভাৰ্চিটি এতিয়া মই কোনখন ইউনিভাৰ্চিটি গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গম পাব আৰু এইখন সকলোৱে চিনি পাইছেগৈ সেইখন ইউনিভাৰ্চিটি তো শেষলৈকে চাই থাকিব আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু বহুত গৰম মোৰ কথা ক'বলৈ মন যোৱা নাই আৰু মনটো ইমান ভাল লাগি থকা নাই কাৰণ একমাহমান ঘৰত থাকিলোঁ ন এতিয়া বহুত দিনৰ মূৰত যাম আৰু এনেকৈয়ে ওলাই লৈছোঁ কাৰণ বহুত গৰম এনেকৈ চাৰ্ট টি চাৰ্ট এটা আৰু পেণ্ট এটা পিন্ধিছোঁ আৰু একদম মুখ চুখ একো নাই কৰা মানে গৰম বহুত আৰু মই এতিয়া খুৰীহঁতক বৰ্তাহঁতক মাত লগাই থৈ আহোঁ তাৰপাছত যাম আৰু এতিয়া সি স্নিগ্ধাহঁতৰ পাই গ'লোহি তাইৰ লগত মানে একেলগে যাম ৰ'ব দেখাই দিছোঁ স্নিগ্ধাক বুজিছা এইজনী একদম পূৰা মেকআপ চেকআপ কৰি লৈছে মই চিম্পুলকৈ গৈছোঁ আৰু ঘৰৰ পৰা ওলালোঁ এয়া আহি পালোহি পুৰণি গুদাম আৰু আমি এতিয়া কলীয়া ভোমোৰা দলং পামহি আৰু কলীয়া ভোমোৰা দলং নাপাওঁতে এইখিনি চাওকচোন ইমান ধুনীয়া লাগিছে মানে ব্ৰহ্মপুত্ৰ পানী বাঢ়িলে এইখিনিলৈকে ব্ৰহ্মপুত্ৰ নদীখন বাঢ়ি যায় আৰু এতিয়া যিহেতু বৰষুণ কমিছে আৰু সেইটো কাৰণে পানীখিনি শুকাইছিল ইমান ধুনীয়া লাগিছিল সেইটো কাৰণে আপোনালোককো দেখুৱাই দিছোঁ পাইছোঁহি কলীয়া ভোমোৰা দলং আৰু এই দলঙৰ চাইডতে একদম নতুন এখন দলং বনাই আছে এইখন দেখিছেনে ভালকৈ ধৰিব পৰা নাই এইখন মানে এতিয়ালৈকে অপেনিং হোৱাই নাই যেতিয়া অপেনিং হ'ব এইফালে আহিলে আপোনালোকক নিশ্চয় দেখাম আৰু এতিয়া আমি বৰ্তমান সেই পুৰণা দলংখন দিয়ে গৈ আছোঁ আৰু এয়া আহি পাই গৈছোঁহি মোৰ ইউনিভাৰ্চিটি আৰু ইফালে আছে মোৰ ইউনিভাৰ্চিটি গেটখন আৰু এইখন চাওক তেজপুৰ ইউনিভাৰ্চিটি তো মনটো অলপ বেয়া লাগিছে কাৰণ বহুত দিনৰ মূৰত আহিছোঁ কিন্তু উপায় নাই পাই গ'লোহি আহিব মন নাই এইখন গাইছে এইখন কি বঢ়িয়া কেইটা দিব মই আহিছোঁ আজি হেৰি কৰিব লাগিব মই আগতেও কৰিয়ে যাওঁ এই তাত গাড়ী এতিয়া পালোহি গেটৰ ভিতৰত সোমালোঁ আৰু তাৰপিছত তাতে প্ৰাণজিত দা গৈছে গাড়ী এণ্ট্ৰি কৰিবৰ কাৰণে সোমোৱাৰ আগত এই তাতে এণ্ট্ৰি কৰি আহিব লাগে তাত নহয় অঁ এইটো য়েল্ল' কালাৰ যে দেখি আছে তাতে এণ্ট্ৰি কৰিব লাগে তাৰপিছত যাব লাগিব আৰু তাত কৈ গাইজ চাওক আমি নহ'লে থাকিব পৰা নাই এইজনী গাইজ দেখিছে আৰু এতিয়া আমি গৈ আছোঁ হোষ্টেললৈ আৰু এইফালে যায় আমাৰ হোষ্টেল ইয়াতে মানে আপোনালোকে গেটৰ পৰা সোমাই আহি পেলাই এইখিনি জেগা পাব আৰু এইফালেদি যদি চিধা যায় তেনেহ'লে আপোনালোকে মানে এখন শ্বপিং কমপ্লেক্স আছে সেয়া পাব আৰু এইফালে চিধা গ'লে হোষ্টেলবিলাক আৰু ডিপাৰ্টমেণ্টবিলাক পাব এইফালে যায় হেল্থ চেণ্টাৰ এইফালে এইটো ৰাস্তা দি যায় হেল্থ চেণ্টাৰ এইফালে যায় চি ভি ৰমনৰ ৰাস্তা আৰু কেভিখনো আছে সেইটো গলিত এইটো কি ডিপাৰ্টমেণ্ট এইটো এটা ডিপাৰ্টমেণ্ট এটা ডিপাৰ্টমেণ্ট এইখন হৈছে আমাৰ প্লেগ্ৰাউণ্ড এইফালে আছে এইফালে আমাৰ ডিপাৰ্টমেণ্ট যাব পাৰে তাৰপিছত এইখনেই হৈছে আমাৰ ফিল্ড এইখনতে খেল চেল হয় আৰু এই ব্লু কালাৰ যে দেখি আছে সেইটো হৈছে আমাৰ চুইমিং পুল আৰু এইখন হৈছে আমাৰ হোষ্টেল এইফালে যায় এইখিনিতে এইফালে যায় হোষ্টেল কি খবৰ কিয় আহিছা আমাৰ লগত গাইড কৰিব আহিলি তোকে বোলে অঘান এটা গাইড কৰিব আহিলি আৰু এইখন হৈছে এছেঞ্চিয়েল
ইয়াত আপোনালোকৰ প্ৰয়োজনীয় প্ৰায় সকলো বস্তুৱে পাব খাদ্যৰ পৰা আদি কৰি আপোনালোকৰ যি প্ৰয়োজনীয় বস্তু সকলোখিনি ইয়াতে পাব আৰু ইয়াৰ নামটো সেইটো কাৰণে হৈছে এছেনচিয়েল আৰু এইফালে এইটো গলিটো দি সোমাই গ'লে পায় আমাৰ হোষ্টেলখন অকণমান বেছি দূৰ নহয় অকণমান সোমাব লাগে ৰাস্তাৰ পৰা আৰু আমাৰ হোষ্টেলখন নাপাওঁতে পায় পাটকাই মেইন হোষ্টেল আৰু এইখন চাওক পাটকাই মেইন হোষ্টেল আৰু এই হোষ্টেলখন বহুত বেছি ডাঙৰ হয় কেতিয়াবা ভালদৰে দেখাম আৰু এয়া পাই গ'লোহি আমাৰ হোষ্টেল নিউ ওমেন্স হোষ্টেল তো এতিয়া আমি গাড়ীৰ পৰা সকলো নামো এতিয়া আহি কাপোৰ চাপোৰ অথনীয়া সলালোঁ এতিয়া সন্ধিয়া হৈছে আৰু আমি অকণমান ওলাই যাম বাহিৰলৈ এয়া চবে চাই দিয়া ঐ চাই দে এয়া আহি গ'ল আমাৰ শিৱানী একদম বাটাৰফ্লাই ড্ৰেছ পিন্ধি এয়া আমাৰ জিনি সেয়া আমাৰ স্নিগ্ধা এতিয়া আমি অকণমান চব ওলাই যাওঁ কেম্পাছলৈ আপোনালোকক অকণ দেখাই থাকিম আহি পেলাই মানে ইমান ভাগৰ লাগিলে আৰু ভিডিঅ' চিডিঅ' কৰা নহ'লে আৰু ওলাই চাওঁ এতিয়া আমি সকলো স্নিগ্ধা মই জিনি শিৱানী চব অলপ ওলাই আহিছোঁ আৰু এইটো হৈছে পাটকাই মেইন হোষ্টেলৰ চাইকেল ষ্টেণ্ড আৰু তাৰ পৰা ফ্ৰণ্টতে আছে যোনটো পাটকাই মেইন হোষ্টেল সেইটো আছে এইটো আৰু তাৰ পৰা অকণমান ওলাই গ'লেই আমি পাম আমাৰ ফিল্ডখন মানে যোনখন প্লেগ্ৰাউণ্ড এখন সিহঁতে চবেই এনেকৈ এতিয়া 7টামান বাজিছে চবেই ইয়াত এনেকৈ খেলি আছে আমি এনেই অলপ খোজকাঢ়ি আৰু এইটো এটা হল হয় মানে এতিয়া টাইকাণ্ডো ক্লাছ হয় সদায় ইয়াতে চব দেখাম লাহে লাহে আন্ধাৰ ইমান ভাল নহ'ব তো পৰহি মানে যেতিয়া মই লাহে লাহে থাকিম ঘৰত ভালকৈ দিন দেখাম এতিয়া আমি চবেই খেলি আছোঁ কেৰেম লাইটবিলাক দি থোৱা নাই চব আন্ধাৰ মুন্ধাৰ হৈ আছে ৰ'ব দেখাই আছোঁ কেৰেমখনে আমি চবেই খাই আছোঁ চাহ ভুজিয়া চাহ আৰু ইফালে চবেই খাই আছে আৰু হেল্ল' গাইজ পৰহিয়ে আহি পালোহি তাৰপিছত কালি ক্লাছ কৰিলোঁ একদম ৰুম চুম চব লেতেৰা হৈ আছে যে সেইটো কাৰণে ভিডিঅ' চিডিঅ' ভালকৈ দেখাব পৰা নাই আৰু এতিয়া মানে মোৰ ক্লাছ অফ আছে তো আমি কেইটা ছাইডৰ মানে বহি আছোঁ হাই কৰি দিয়া ঐ পাহাৰী হাই কৰি দে কি ডিছকাছ কৰি আছা তোমালোকে নমতা বিয়া খালো তো সেয়া এতিয়া আৰু এনেই ৰুমতে বহি আছোঁ আৰু ইফালে ক্লাছ হৈ আছে নেদেখাওঁ কাৰণ ছাৰহঁতে দেখিলে মোক দিব তো এতিয়া মানে বেছি গৰম মানে আমাৰ ক্লাছৰুমবিলাক বহুত ঠাণ্ডা হয় বাৰু দেই যোনটো আহিবা নতুনকৈ তেজপুৰ ইউনিভাৰ্চিটি তালৈকে কৈ দিছোঁ আমাৰ ইউনিভাৰ্চিটি মানে ৰুমবিলাক মানে ক্লাছৰুমবিলাক বহুত ঠাণ্ডা একদম মজা লাগি থাকে ফেন দিলেও এচি নিচিনা লাগি থাকে তো সেয়াই এতিয়া ক্লাছৰুমতে বহি আছোঁ ক'তো ওলাই যোৱা নাই তাৰপিছতে আৰু এটা ক্লাছ আছে ক্লাছ কৰি ধুনীয়াকৈ ৰুম যাম ৰুমটো গৈ পেলাই ভিডিঅ'টো একদম এণ্ড কৰি দিম কাৰণ এইটো বহুত দীঘল হৈ গৈছে তাৰপিছত আৰু এটা নেক্সট চিষ্টেমেটিককৈ বনাম কি হয় ক্লাছকেইটাত আহোঁ কেতিয়া লাঞ্চ দিয়ে কেতিয়া মানে ব্ৰেকফাষ্ট দিয়ে আৰু সেইটো চাবলৈ মন থাকিলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়া